Hello friends, welcome to our YouTube channel. যোৱা কেইদিনমান আগত হোৱাটছএপে এটা নতুন ফিচাৰ ইন্ট্ৰডিউচ কৰিছিল, ডিলেট ফৰ এভৰিৱান। ডিলেট ফৰ এভৰিৱানৰ অৰ্থ হৈছে যদি আপুনি ভুলতে হোৱাটছএপৰ জৰিয়তে কাৰোবাক মেছেজ পঠিয়াইছিলে আৰু পিছত যদি আপুনি বিচাৰিছিলে যে মেছেজটো ডিলেট কৰিব, তেতিয়াহ'লে 7 মিনিটৰ ভিতৰত যদি ডিলেট কৰি দিয়ে তেতিয়াহ'লে আপোনাৰ মোবাইলৰ লগতে মানুহজনৰ মোবাইলৰ পৰা মেছেজটো ডিলিট হৈ গৈছে। কিন্তু আজি আমি এনেকুৱা এপৰ বিষয়ে এটা আলোচনা কৰিম যিটো ব্যৱহাৰ কৰি আপুনি ডিলিট হোৱা মেছেজটো পঢ়িব পাৰে। মানে যদি কোনোবাই মেছেজ এটা কৰি ডিলিট কৰি দিছিল, সেইটো পঢ়িব পাৰিব। আৰু তাৰ বাবে আপুনি এটা এপ ডাউনলোড কৰিব লাগিব আৰু এই এপটো প্লে ষ্টৰত পাই যাব। প্ৰথমে প্লে ষ্টৰত যাব, সাৰ্চ বক্সত লিখিব নটিফিকেশ্যনছ হিষ্টৰী। লিখাৰ পিছত সাৰ্চ কৰাৰ পিছত এনেকুৱা এটা এপ্লিকেশ্যন আহিব, এই নটিফিকেশ্যন হিষ্টৰী। এই এপ্লিকেশ্যনটো আপুনি ডাউনলোড কৰি ল'ব। যিহেতু মই আগতেই ইনষ্টল কৰি ৰাখিছিলোঁ, সেয়া ইয়াত অপেন দেখাইছে। আপোনালোক ইনষ্টল কৰি ল'ব। গতিকে মই এতিয়া অপেন কৰিছোঁ। অপেন কৰাৰ পিছত এলাউ পাৰ্মিশ্যন খুজিব, আপুনি পাৰ্মিশ্যনটো দি ল'ব। দিয়াৰ পিছত নটিফিকেশ্যন এক্সেছ, ইয়াতো আপুনি পাৰ্মিশ্যন খুজিব, পাৰ্মিশ্যনটো দি ল'ব। ইয়াত চাই লওক, ইয়াত লিখা আছে নটিফিকেশ্যন হিষ্টৰী, এইটো আপুনি অন কৰি দিব। অন কৰাৰ পিছত এলাউ, ঠিক আছে। তাৰপিছত আপুনি হোৱাটছএপত যাওক। মই হোৱাটছএপত গুচি গ'লোঁ। মেছেজ এটা দেখাই দি আছোঁ, চাওক। এয়া এটা মেছেজ আহিছে, চেলিম খানে পঠাইছে, চাইফুল। এই মেছেজটো সেই চেলিম খানৰ মোবাইলৰ পৰা ডিলিট কৰি দিলোঁ। দিয়াৰ পাছত সেই মেছেজটো মই নটিফিকেশ্যন হিষ্ট্ৰীত চাম। অপেন কৰিলোঁ। এই চাওক, চেলিম খান, চাইফুল ইছলাম। চাইছেনে? এনেকৈ তাৰমানে যিকোনো এণ্ড্ৰইড মোবাইলত হোৱাটছএপত যিকোনো মেছেজ আহিলে যদি ডিলিট কৰি দিয়ে, সেইটো কিন্তু নটিফিকেশ্যন থাকিয়ে যায়, তাৰ পৰা কেতিয়াও ডিলিট নহয়। আপোনালোক সেইটো নটিফিকেশ্যনত চাব পাৰিব যিকোনো মেছেজ। কিন্তু এটা কথা, এইটোত মাত্ৰ 100 কেৰেক্টাৰ মেছেজহে ছেভ হৈ থাকিব। মানে আপোনাৰ মোবাইলত যদি কোনোবাই 500 আখৰৰ বা 100তকৈ অধিক আখৰৰ মেছেজ এটা পঠিয়াইছিল, তেনে ক্ষেত্ৰত মেছেজটোৰ 100 আখৰৰ প্ৰথম 100 আখৰৰ মেছেজকেইটাহে থাকিব। বা কোনোবাই আপোনাৰ মোবাইলত ফটো বা ভিডিঅ' পঠাইছিলে, তেনে ক্ষেত্ৰত ফটোটোৰ লিখাখিনিহে আপোনাৰ মোবাইলত দেখাব, ফটোটো শ্ব' নকৰিব। সেইটোত কেৱল মেছেজৰ ক্ষেত্ৰতে হ'ব, ফটো বা ভিডিঅ'ত নহয়। চ' গাইজ, যদি ভিডিঅ'টো ভাল লাগে অৱশ্যই ছাবস্ক্ৰাইব কৰিব, লগত বেল আইকনটো ক্লিক কৰি নটিফিকেশ্যন অন কৰি ৰাখিব, যাতে আমাৰ এনেকুৱা নতুন নতুন ভিডিঅ' আপোনালোকে সদায় পাই থাকে। থেংক ইউ।